Hello everyone, কি খবৰ আপোনালোকৰ? মই দীপশ্ৰী and welcome back to my channel. আজি এটা ফ্যামিলি ট্ৰিপৰ সৰু ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো. ফ্যামিলি আউটিং বুলি ক'ব পাৰি. লাষ্ট সানডে আমি গৈছিলো মঙলদৈৰ পৰা অলপ দূৰ মানে ভালেমান দূৰতে বাৰু ওদালগুৰি ডিস্ট্ৰিক্ট পৰে. ভৈৰৱ কুণ্ড বুলি এটা জেগা আছে. বহুতেই মোৰ ৰিলত দেখা পাই সুধি আছিলে কি ঠাই হয়. ভৈৰৱ কুণ্ড ভূটান বৰ্ডাৰ পৰে আৰু অকমান আগলৈ গ'লে অৰুণাচলো পোৱা যায়. তাত আমি গৈছিলো হেয়া বৌ আৰু বৌৰ ফ্ৰেণ্ড বিন্টাবাৰ ফ্যামিলিও গৈছিল মানে বাৰ ভিন্দৌ আৰু ৰিয়ান বাৰ ল'ৰা লগতে ঋতু দা আৰু আমাৰ ফ্যামিলি মেম্বাৰ্সখিনি খুবেই ধুনীয়া এই ঠাইটো একদম আহিলে আপোনালোক মানে কি কম আৰু যিসকল আহিছে গম পায়ে চাগে মানে গৰমত তাত গৈ যেতিয়া পানীত ভৰিটো ডুবাইছো নহয় কেনেকুৱা ভাল লাগিছে আৰু সবেই ইয়াত তাতে বেছি থকা মাংস হেয়া কিবা কিবি খাইছে আৰু লগতে আমি এনেকৈ পানীত ভৰি ডুবাই পুৰা এনজয় কৰি আছো ভাবিলো আপোনালোককো অকমান দেখাই দিও হেয়া সবে হাই দি আছিলে বিটু আছে বৌ আছে দাদা আছে হেয়া আৰু আমি বহুত সময় তাত তেনেকৈ বহি থাকিলো বিশেষ এনেকুৱা একো আমাৰ প্ল্যান নাছিল ভাবিছিলো লাঞ্চ কৰিম তাতে কিন্তু পানীৰ পৰা উঠিবই মন নগল বহুত দেৰি বহি তাৰ পিছত আমি এয়া পুৰা নজাৰা চাই আছো পানী কিন্তু খুদটো বহুত বেছি আছিল আৰু মানুহবিলাকো আহিছে সবফালে খোৱাৰ বস্তু কিবা কিবি থাকে কাষতে দোকান কিন্তু ভালকে খাব লাগিলে আপোনালোকে ৰিজৰ্টবোৰত যাব লাগিব বিটু আৰু ৰিয়ানে পুৰা এনজয় কৰিছে প্ৰথমতে পানীত নামা নাছিলে তাৰ পিছত সিহঁতি একদম পানীত নামি লৈছে এয়া হ'ল বিন্টাবাৰ ভিন্দৌ আৰু সেইফালে বিটু ৰিয়ান আৰু বৌ বহি আছে কাকু বৌ বহুত বেছিয়ে ভাল লাগিল আমি নিজৰ মাজতে যথেষ্ট সময় এনেকৈ কটালো আপোনালোকেও কেতিয়াবা চান্স পালে যাবচোন আৰু হে আৰু চাই থাকক ভিডিওটো মই ভাবিলো কি অকনমান পানীত মূৰটো জুবুৰিয়াই দিও ইমান ভাল লাগিলে কিন্তু বতাহত একদম চুলিখিনি পটককে শুকায়ও গৈছে ৰিলত চাগে দেখিছে ৰিল এটা দিছিলো মই তেনেকৈ অলপ সময় গা ধুব নাই পৰা যিহেতু মূৰটোকে তিয়াইছো আৰু বাৰে যাওঁ চুলিখিনি তিয়াই দিওঁ মানুহে চাগে ভাবিছে এই কি কৰি আছে শিলত মূৰটো মাৰি আছে নেকি কিন্তু একচুয়ালি মই চুলিখিনি তিয়াই দিওঁ বাৰে আৰু একদম পটককে শুকাই যায় ইমান বতাহ পিছে আমি তাতে এনেকৈ খেলি মেলি থাকোতেই মানে এফালে আন্ধাৰে হৈ গ'ল ন আমাৰ আৰু তাত লাঞ্চ কৰা নহ'ল তাৰ পৰা আমি গুচি আহিলো আহি খাৰুপেটিয়াত এখন নতুন মানে হ'ল বাৰু কেইমাহমান এখন ৰিজৰ্ট কাম হোটেল খুলিছে তাতে আমি খানাটো খালো একেবাৰে ডিনাৰে হৈ গ'ল আৰু লাঞ্চ ডিনাৰ দুইটা মিলি ইফালে একদম হাজবেণ্ডেও পুৰা এনজয় কৰি আছে পানী দেখা পায় হেয়া আৰু আপোনালোকৰ হয়তো ভিডিওটো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু পেজটো ফলো কৰিব ইউটিউবত চাই আছে যদি সাবস্ক্ৰাইব কৰিব বিটু আৰু ৰিয়ানৰ মস্তি দেখিছে কি ধুনীয়াকৈ একদম পানীত ডুবি খেলি আছে আৰু আমিও পুৰা এনজয় কৰি তাৰ পৰা ওলাই দিলো গৰম দিন বুলি পাহৰিয়ে গৈছিলো তাত থাকোতে তাৰ পিছত আহি আছো আৰু আহি থকা ৰাস্তাটো খুবেই ধুনীয়া ৰুটা হৈ আহিছিলো আমি আহোতে আৰু যাওঁতে আমি ভিতৰৰ ৰাস্তা দি গৈছিলো এয়া এখন ট্ৰেইন দেখা পালো ইফালে সানসেট ভিউ আৰু তাৰ পিছত আমি গৈ গ্ৰীণ হিলছ পাইছো গ্ৰীণ হিলছত পিছে আগতে যোৱা নাছিলো কিন্তু সঁচাকে বহুত ভাল লাগিলে একদম সাফা চিকুণ আৰু আহল বহল এখন ৰেষ্টুৰেণ্ট আপোনালোকে ইচ্ছা কৰিলে মঙলদৈৰ পৰাও কেতিয়াবা যাব পাৰে বা তেজপুৰৰ ৰাস্তাত যদি যায় তেতিয়াও আপোনালোকৰ লেফট হেণ্ড সাইডত পৰিব খাৰুপেটিয়া পাৰ হৈয়ে গ্ৰীণ হিলছ যাব পাৰে খানাটো বহুত বেছি টেষ্টি আছিলে মই পোলাও আৰু পনীৰ বাটাৰ মছলা দিছিলো আৰু বাকি সকলে মটন ৰাইচ ডাল এইবিলাক দিছিলে বহুত ধুনীয়া বনাইছিলে কিন্তু দেই একদম মানে এক্সপেক্টেশনতকে ভালে পালো আমি সবে খানাটো তাতে খালো আৰু আমাৰ এনেকৈ মানে দিনটো এন্ডিং কৰিলো তাৰ পিছত আমি কৰবাত গৈ মিঠাই খোৱাৰ কথা আছিলে কিন্তু ভাগৰো লাগিছিল তাত বহুত সময় যে পানীত খেলা গ'ল সেইকাৰণে নহ'ল আৰু তেনেকৈ ডাইৰেক্ট ঘৰতে গুচি আহিলো আৰু ইয়া ফাৰ্ষ্ট বাইট লৈ একদম মোৰ ভাল লাগি গৈছে মানে ইমান টেষ্টি বনাইছে গতিকে আপোনালোকক এই ৰেষ্টুৰেণ্টখনো দেখাই দিছো কেতিয়াবা গ'লে সোমাব প্ৰমোশনাল ভিডিও নহয় বাৰু এনেই কৈ দিছো কথাটো গতিকে এয়াৰ আজি ভিডিওটো আমাৰ বহুত বেছি ভাল লাগিল এনেকৈ এটা দিন ওলাই গৈ কেতিয়াবা এনেকৈ যাবও লাগে ন ফ্ৰেণ্ডছ ফ্যামিলিৰ লগত আৰু লাষ্টত কেইখনমান ফটো শ্বেয়াৰ কৰিছো আপোনালোকক এই ভিডিওটোৰ লগতে ভিডিওটো চাই কেনেকুৱা পালে জনাব দেই আৰু
প্ৰায় ভিডিঅ'বোৰ দিওঁ বুলি ভাবোঁ, দিয়াহে নহয়। মাজে মাজে দি থাকিম, আপোনালোকেও লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ, লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে। আজিলৈ বাই বাই, টেক কেয়াৰ।